মই কি ক'ম, আপোনালোকে জানে যে UPPL আৰু BJP চৰকাৰ 5 বছৰৰ কাৰণে এইটো অটুট। 5 বছৰলৈকে UPPL আৰু BJPৰ মিত্ৰতা কেতিয়াও ভংগ নহয় আৰু 5 বছৰ চৰকাৰ চলিবই। এতিয়া ধৰক যি কেইজন MCLA BPF দলত আছে আৰু BPFে যদি চৰকাৰ বনাব বিচাৰে তেনেহ'লে বহুতগৰাকী MCLA বা মানে পাৰিষদৰ দৰকাৰ। কিন্তু আজি এজন দুজনৰ কথাৰ ওপৰত ভিত্তি কৰি পেলাই নিউজে যদি বাতৰি বনাই থাকে, নিউজে মানে চেনেলসকল যদি বাতৰি বনাই থাকে যে সলনি হ'ব, চৰকাৰ নতুন গঠন হ'ব, এইবিলাক ভুল কথা। কাৰণ আমি যি কেইজন BJPৰ পাৰিষদ আছোঁ, আমি সদায় একেলগত আছোঁ, আমি মিটিং কৰি আছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আমি সদায় কাম কৰি আছোঁ। কেইদিনমান আগত আমাৰ বড়ো সাহিত্য সভা হৈ গ'ল, সকলোৰ সহযোগিতাত আমি এই বড়ো সাহিত্য সভাত আমি ছাকচেছফুল কৰিলোঁ। অহা কাইলৈ আমাৰ অমিত শ্বাহ ডাঙৰীয়া আহি আছে তামোলপুৰ জিলাত, তাতে এটা ডাঙৰ এটা অস্ত্ৰ নিৰ্মাণৰ কাৰখানা তৈরি হ'ব। তাতে আমাৰ সকলো EM সকল থাকিব, পাৰিষদসকল থাকিব। তে চৰকাৰ ভাঙিব কেনেকৈ? এইবিলাক মানে কিছুমান মানে ভুৱা বাতৰিও আছে আৰু এজন পাৰিষদৰ ওপৰত ভিত্তি কৰি পেলাই চৰকাৰ কেতিয়াও ভংগ নহয়। আমাৰ BJPৰ যোন পাৰিষদে অলপ মই আগতে চাইছোঁ নিউজত, কিবা অলপ মন মানে তেওঁ আৱেগিক অলপ ক্ষুব্ধ হৈছে, কিন্তু সেই ক্ষুব্ধটো ৰিকভাৰী হৈ যাব, ইমান ডাঙৰ প্ৰব্লেম নহয়। তাৰ অলপ চেণ্টিমেণ্টত লাগিছে, যাৰ কাৰণে তেওঁলোকে ভাবিছে। কিন্তু যি নহওক, এই প্ৰব্লেমটো চল্ভৰ লগে লগে মই ভাবোঁ যে এজন দুজনৰ কথাৰ ওপৰত অসম মানে BTC চৰকাৰ সলনি নহয়। আৰু আমাৰ BJP হ'ল ৰাষ্ট্ৰীয় দল, আমাৰ ৰাজ্যিক দলৰ হাইকমাণ্ড আছে, ৰাজ্যিক দলৰ সভাপতি আছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, আমাৰ ৰাষ্ট্ৰীয় দলৰ JP নাড্ডা ডাঙৰীয়া আছে। তেখেতসকলৰ সিদ্ধান্ত মৰ্মে যি হ'ব, তেখেতসকলৰ সিদ্ধান্ত মৰ্মে হ'ব। চৰকাৰ ভাঙিব, চৰকাৰ হ'ব, এইটো কোনোবা পাৰিষদৰ চিন্তা মৰ্মে এইটো নহ'ব। চৰকাৰ যদি কিবা হয় তেনেহ'লে আমাৰ হাইকমাণ্ড আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মানে ওপৰত আৰু আমাৰ কেন্দ্ৰীয় ৰাষ্ট্ৰীয় দলৰ ওপৰত এইবিলাক কথা যেতিয়া আহিব তেতিয়া। কিন্তু এই BTC পাৰিষদৰ ওপৰত কথা ভিত্তি কৰি পেলাই নিউজ বনাই যে চৰকাৰ ভাঙি যাব, এইটো ভুল কথা। আৰু প্ৰমোদ বড়োৰ নেতৃত্বত মানে এই টাৰ্মটো 5 বছৰ একদম চিয়'ৰ, এইটোত কোনো ভুল নাই। ইতিমধ্যে কাজিৰঙাত এখন বৈঠক দিছিলে, আমাৰ গোটেই MLA সকল তাতে মানে এটেণ্ড কৰিছে, উপস্থিত হৈছে। আৰু 1 বছৰ পূৰ্তি হিচাপে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত ধুনীয়াকৈ MLA সকল বিধায়কসকলক ভালকৈ বুজাই দিছে কেনেকৈ কাম কৰিব লাগিব, কেনেকুৱা অসমখন আগবঢ়াই লৈ যাব লাগিব, য'ত য'ত সমস্যা আছে আমাৰ বিধানসভা সমষ্টিত, সেই সমষ্টিত ৰাস্তাবিলাক কেনেকুৱা নিৰ্মাণ কৰিব লাগিব, সেইবিলাকো চিন্তা চৰ্চা কৰা হৈছে। আৰু আমাৰ হিমন্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটোৱেই চিন্তা আৰু চৰ্চা যে আগৰ দৰে চৰকাৰ নাই, এতিয়া কাম কৰিব লাগিব। যোন বিধায়কে কাম কৰিব সেই বিধায়কে অহা দিনত সুযোগ পাব, আৰু যোন বিধায়ক কাম নকৰিব, যোন মন্ত্ৰীসকল কাম নকৰিব, তেওঁলোকৰ প্ৰতি মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে সহানুভূতিটো অলপ কম থাকিব। সেইকাৰণে তেওঁ এইটোৱে বুজাই দিছে যে মোৰ নেতৃত্বত যেতিয়ালৈকে মই অসমৰ মুখ্যমন্ত্ৰী হৈ আছোঁ, যিমান দিনলৈকে মই অসমৰ নেতৃত্বত মানে মুখ্যমন্ত্ৰীৰ নেতৃত্বত থাকিম, সিমান দিনলৈকে প্ৰত্যেক মন্ত্ৰী, কেবিনেট মন্ত্ৰীসকল আৰু বিধায়কসকল মোৰ দৰে 24/7 কাম কৰিব লাগিব। তেনেহ'লে আমি অসমখন আগবঢ়াই লৈ যাব পাৰিম। তো 1 বছৰ পূৰ্তি হিচাপে যিমানখিনি পদক্ষেপ আমাৰ কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হৈছে, ভালেখিনি সিদ্ধান্ত 1 বছৰত লোৱা হৈছে। আপোনালোকে জানে বহুত বিভিন্ন ডিপাৰ্টমেণ্টত মানে ইমান ৰেগুলেশ্যন আহি গৈছে। দ্বিতীয় অফিচত দালাল নাইকিয়া হৈ গ'ল, মণ্ডল অফিচত লেণ্ড ৰেভিনিউ মণ্ডল অফিচত দালাল নাইকিয়া হৈ গ'ল, অসম আৰক্ষীয়ে কিমান ড্ৰাগছ ধৰিবলৈ সক্ষম হ'ল, তাৰপিছত আৰু বিভিন্ন আঁচনিৰ ক্ষেত্ৰত। তো 1 বছৰে হৈছে আৰু 4 বছৰ আছে, 4 বছৰত আশা ৰাখিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুতখিনি কাম কৰিব।